শুভ সন্ধ্যা সকলোকে আৰু আপোনালোক কোনে কোনে আজি অসমৰ মুখ্যমন্ত্ৰীদেৱে পঠিওৱা নৱবৰ্ষৰ শুভেচ্ছা পালে বাৰু। আজি আমাৰ স্কুলৰ পৰা আহোঁতে ইয়ালৈ আহিছে। এইখন আছে ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ কিতাপখন আৰু এইখন হৈছে গ্ৰিটিংছ অসম চৰকাৰ আৰু এয়া হৈছে ভূপেন হাজৰিকা দেৱৰ থকা এই গ্ৰিটিংছখন আৰু ইয়াতে কি লিখিছে মই আপোনালোকক পঢ়ি শুনাম। শুভ নৱবৰ্ষ 2026 মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান। নৱবৰ্ষৰ প্ৰতিটো প্ৰভাতে উদ্ভাসিত কৰক প্ৰত্যয় আৰু আশাৰ পেহুচালি। মুকলিত হওক সুচিন্তনৰ নৱনৱকলি। স্বাস্থ্যৰ অক্ষয়বন্তী সদায় জ্বলি ৰওক, সুখৰ মানিকী মধুৰীৰে উপচি পৰক জীৱনৰ ভঁৰাল। ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী দেৱলৈ অশেষ ধন্যবাদ আৰু আপোনালৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। ধন্যবাদ।